Hey guys! আপোনালোক সকলোকে আমাৰ সিমিউনিটিজ ব্লগলৈ স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আমি আজি আপোনালোকলৈ আগবঢ়াইছোঁ চিকেনৰ ৰেচিপি। এই ভিডিঅ'টি আপোনালোকে শেষলৈকে চাই যে আৰু ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল প্লিজ জনাবলৈ নাপাহৰিব। আৰু যদি আমাৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব আৰু কাষতে থকা বেল আইকনটি প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। আহক আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। বনাবলৈ ওলাইছোঁ লোকেল চিকেন। ইয়াৰ কাৰণে মই লৈছোঁ এটা বিলাহী, দুটা ডাঙৰ সাইজৰ পিঁয়াজ, দুটা আলু, 4টা শুকান জলকীয়া আৰু আদা নহৰু আৰু জালুকৰ পেষ্ট। এইখিনি মই চিকেনখিনিত হালধি, নিমখ, জিৰা দি ভালদৰে মেৰিনেট কৰি থৈ দিছিলোঁ। এতিয়া কেৰাহীটোত তেল বহাই দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত মই ইয়াত দিম অকণমান চেনি, তাৰপিছত জিৰাখিনি ফুটাৰ পিছত দিম শুকান জলকীয়া, পিঁয়াজখিনি এতিয়া দি দিলোঁ আৰু এইখিনি ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। এয়া পিঁয়াজখিনি ফ্ৰাই হোৱাৰ পিছত মই ইয়াত আদা নহৰু আৰু জালুকৰ পেষ্টখিনি দি দিছোঁ আৰু এইখিনি আদা নহৰুৰ কেঁচা গোন্ধটো নোযোৱালৈকে ভাজি থাকিম। এতিয়া দিছোঁ ইয়াত কেঁচা জলকীয়া, এতিয়া মই যিখিনি লোকেল চিকেন আছিল সেইখিনি ইয়াত দি দিছোঁ আৰু এইখিনি ভালদৰে লৰাই দিম। এইখিনি ঢাকন দি কম জুইত ভাজি ৰাখিব লাগিব। এইখিনি আকৌ লৰাই দিছোঁ মই আৰু ইয়াত যি আলু আছিল আলুখিনি এতিয়া দি দিছোঁ। তাৰপিছত মই দিছোঁ ইয়াত এচামুচ চিকেন মছলা, আধা চামুচ জিৰা গুড়ি আৰু শুকান জলকীয়া গুড়িৰ পাউডাৰ। এইখিনি ভালদৰে মিক্স কৰি দিছোঁ আৰু মছলাখিনি মাংসখিনিৰ লগত ভাজি আছোঁ। এতিয়া দিছোঁ ইয়াত বিলাহীখিনি গলি যোৱালৈকে ভাজি থাকিব লাগিব। ইয়াত বিলাহীখিনি গলি গ'ল, এইখিনি এবাৰ ভালদৰে লৰাই দিছোঁ। আলু আমাৰ সিজি আহিছিল, মাংসও সিজিছে। এতিয়া আমি ইয়াত দিম পানী। মই গৰম পানী ইউজ কৰিছোঁ। এতিয়া এইখিনি ভালদৰে উতল আহিল। লোকেল চিকেনৰ জোল খাই বহুত ভাল লাগে। এয়া মই দালচিনি দি দিলোঁ লাষ্টত। আপোনালোকে এবাৰ বনাই চাব, খাবলৈ খুব টেষ্টি হৈছিল। এয়া আমাৰ ফাইনেল লুক লোকেল চিকেন। আপোনালোকে এবাৰ প্লিজ ট্ৰাই কৰিব। থেংক ইউ।